আজি লক্ষ্মী ভগৱান আৰু বিষ্ণু ভগৱানৰ বিয়া হৈছে এই মন্দিৰটোত। তাকে চাবলৈ আহিছোঁ। গছাবোৰ ওলমাই ওলমাই থৈছে খুব ধুনীয়াকৈ। গছা এযোৰ গছটো আছে, খুব ধুনীয়া ধূপ ধূনাৰ গোন্ধ, ফুলৰ গোন্ধ। লক্ষ্মী ভগৱান আৰু বিষ্ণু ভগৱানৰ যি বিয়া পাতিছে তেখেতসকলে হোম কৰি আছে। এয়া হোমত জুই দি আছে। খুব ধুনীয়াকৈ মালাৰে সজাই থৈছে। দেখি খুবেই ভাল লাগিছে। গণপতি ভগৱানৰ মন্দিৰটো বন্ধ হৈ আছিলে, এতিয়া আবেলি খুলিছে। খুব ধুনীয়া মন্দিৰ এযোৰ আছে গোসাঁই। মস্ত গছা জ্বলি আছে, খুব ধুনীয়া। চবকে আশীৰ্বাদ কৰিছোঁ ইয়াৰ পৰাই। সকলো বিঘিনি সকলোৰে পৰাই দূৰ হয় যে। কৃপা কৰা মংগল কৰা সকল কৰা। কৃপা কৰা মংগল কৰা সকল কৰা।